ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশতে হওক বা চাকৰিতে হওক বা আন প্ৰতিযোগিতামূলক পৰীক্ষাতে হওক কেনেকৈ সফল হ'ব পাৰি সেই বিষয়ে আমি কেইটামান উপায় আলোচনা কৰিবলৈ ওলাইছোঁ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম কাম হ'ল লক্ষ্য স্থাপন। দীৰ্ঘম্যাদী আৰু কিছু ক্ষুদ্ৰ লক্ষ্য স্থিৰ কৰি সেই অনুসৰি আগবাঢ়া। এইদৰে সৰু সৰু লক্ষ্য পূৰণৰ মাধ্যমেৰে বৃহৎ লক্ষ্য পূৰণ কৰা সহজ হয়। দ্বিতীয়তে সময়ৰ সঠিক ব্যৱস্থাপনা। পৰ্যালোচনাৰ বাবে দৈনন্দিন সূচী তৈয়াৰ কৰি কাম কৰাৰ অভ্যাস গঢ়ি তোলা। সময়ৰ লগত পাঠ পৰিপূৰ্ণ কৰিলে সময়ত কাম শেষ কৰা সহজ হয়। মনোনিৱেশ আৰু একাগ্ৰতা। পঢ়াৰ সময়ত মনোযোগ আৰু একাগ্ৰতা ৰখা। অধ্যয়নৰ সময়ত অন্য কথা চিন্তা নকৰি মন পাঠ্যপুথিত একাগ্ৰ কৰিব লাগে। তাৰপিছত আছে আদৰ্শ শিক্ষক অথবা পুৰণি গ্ৰন্থৰ সহায় লোৱা। সমস্যাৰ সৃষ্টি হ'লে শিক্ষক অথবা পুৰণি বিষয়ৰ গ্ৰন্থৰ সহায় লওক। সহজে বুজিবলৈ ই সহায়ক হয়। নিয়মিত অনুশীলন কৰা। যিকোনো বিষয়ৰ নিখুঁত হ'বলৈ হ'লে নিয়মিত অনুশীলন অতি প্ৰয়োজনীয়। নিয়মিত অনুশীলনে বিষয়ত অধিক দৃঢ়তা লৈ আহে। আত্মবিশ্বাস আৰু ধৈৰ্য। নিজৰ ওপৰত বিশ্বাস ৰখাৰ লগতে কঠোৰ পৰিশ্ৰমৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। সময়ত পৰিশ্ৰমৰ ফল নিশ্চয়কৈ পাব। শাৰীৰিক আৰু মানসিক সুস্থতা। সফল হ'বলৈ মস্তিষ্কৰ লগতে দেহৰ সুস্থতাও অতি প্ৰয়োজনীয়। নিয়মিত ব্যায়াম আৰু পৰ্যাপ্ত টোপনিয়ে পঢ়াত মনোনিৱেশ কৰাত সহায় কৰে। এই উপায়সমূহ ভালদৰে অনুসৰণ কৰিব পাৰিলে ছাত্ৰৰ জীৱনত সফলতা লাভ কৰাত সহজ হৈ পৰে। ছাত্ৰ ছাত্ৰীসকলে চেষ্টা কৰি চাবচোন, নিশ্চয় জীৱনত সফলতা লাভ কৰিব পাৰিব। জীৱনত সফল হ'বলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব। সদায় এটা কথা মনত ৰাখিব, পৰিশ্ৰমে হ'ল সফলতাৰ মূল চাবিকাঠি।